হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ক'ব বিচাৰিছোঁ শাহু আৰু বোৱাৰীৰ সম্পৰ্কৰ বিষয়ে। আচলতে কথাখিনি মই কোৱা নাই, কথাখিনি কৈছে ৰিলেশ্যনশ্বিপ কোচ বিশাল ভাৰদ্বাজ। আৰু তেওঁ কেইটামান পইণ্ট ইয়াত আলোচনা কৰিছে। মই সেই পইণ্টকেইটাকে আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। আচলতে এজনী ছোৱালীয়ে বিয়াৰ সময়ত যিটো ভয় তাইৰ ভিতৰত সোমাই থাকে, যিটো ভয় লাগি থাকে, আৰু ঠিক তেনেকৈ এগৰাকী শাহুৰ মনতো সোমাই থাকে। আৰু এই ভয়খিনি নাইকিয়া কৰিবৰ কাৰণে শাহুগৰাকীয়ে এজনী ছোৱালী যেতিয়া ঘৰখনলৈ বোৱাৰী হৈ আহিব, মন মুতাব হোৱাৰ আগতে সকলোবোৰ কথা বোৱাৰীগৰাকীৰ আগত আলোচনা কৰিব লাগে। আচলতে এগৰাকী শাহুৱে বোৱাৰীগৰাকীৰ পৰা এটাই বিচাৰে যে তাই আহি মোৰ ঘৰখন চম্ভালি লওক আৰু আমাকো আদৰ সন্মান কৰক, নহয়নে? আৰু ঠিক তেনেকৈ আজিকালি ভাল শাহু পোৱাটো যিমান ভাগ্যৰ কথা, তেনেকৈ ভাল আৰু সংস্কাৰী বোৱাৰী পোৱাটো আজিৰ যুগত ভাগ্যৰ কথা। আৰু তেনে ক্ষেত্ৰত আপোনাক যদি বোৱাৰীগৰাকীয়ে বেয়া ব্যৱহাৰ কৰিছে বা আপুনি কোৱাটো কোনো কথা আপোনাৰ শুনিব বিচৰা নাই, তেতিয়াহ'লে আপুনি এই কথাকেইটা মানি চলিব পাৰে। আৰু যিকেইটা কথা মই এতিয়া আলোচনা কৰিম। আচলতে শাহু বোৱাৰীৰ সম্পৰ্কটো এটা পবিত্ৰ সম্পৰ্ক, য'ত ইজনে সিজনৰ প্ৰতি মৰম সন্মান হোৱাটো বহুত বেছি জৰুৰী। যদি আপোনাৰ ঘৰখনত যদি তেনেকৈ কিবা খেলি মেলি লাগিছে, তেতিয়াহ'লে আপুনি এই কথাকেইটা মানি চলিব পাৰে। প্ৰথম পইণ্টটো হ'ল বোৱাৰীগৰাকীৰ লগত আপুনি খোলাকৈ কথা পাতক। একেলগতে বহি খোলাকৈ কথা পতাটো প্ৰতিটো সম্পৰ্কতে খুবেই প্ৰয়োজন। এনেকুৱা ক্ষেত্ৰত যদি আপোনাক বোৱাৰীগৰাকীয়ে সন্মান নকৰে বা আপোনাৰ কথা শুনিব নিবিচাৰে, তেতিয়াহ'লে আপুনি একদম লাহেকৈ তাইক ক'বলৈ চেষ্টা কৰক বা তাইকো বুজিবলৈ চেষ্টা কৰক। তাই কি বিচাৰে বা তাইৰ হিচাপতো আপুনি কথাখিনি জানিবলৈ চেষ্টা কৰক। আৰু তাই যিটো পৰিৱেশৰ পৰা আহিছে, হয়তো আপোনাৰ ঘৰৰ পৰিৱেশ তেনেকুৱা নহ'বও পাৰে। সেই সকলোবোৰ কথা আপুনি মন দিব লাগিব। আৰু এই সৰু সৰু কিছুমান কথা আপুনি ভাবি চালেহে বা আপুনি ধ্যান ৰাখিলেহে আপোনাৰ আৰু বোৱাৰীগৰাকীৰ সম্পৰ্ক সদায় অটুট থাকিব। আপুনি আপোনাৰ ঘৰখনত কাজিয়া পেচাল বা নোক ঝোক কম হোৱাটো যদি বিচাৰে, তেতিয়াহ'লে আপুনি আপোনাৰ বোৱাৰীগৰাকীক সম্পূৰ্ণকৈ খোলাকৈ কথা ক'বলৈ যত্ন কৰক। আপুনি কি বিচাৰে, আপুনি কি ভাল পায়, সেই সকলোবোৰ কথা আপুনিও সম্পূৰ্ণকৈ খোলাকৈ কওক। এখন ঘৰত শাহু আৰু বোৱাৰীৰ ভূমিকা বহুত বেছি, কাৰণ বোৱাৰী আৰু শাহু বেছি সময় একেলগে থাকিবলগীয়া হয়। আৰু তেওঁলোকৰ মাজতে যদি কেনেবাকৈ এনেকৈ যদি নোক ঝোক বা কাজিয়া পেচাল চলি থাকে, তেতিয়াহ'লে ঘৰখন কিন্তু অশান্তি হ'বলৈ বেছি সময় নালাগে। আপুনি যিমান পাৰে বোৱাৰীগৰাকীৰ লগত বোৱাৰীগৰাকীক টাইম দিবলৈ চেষ্টা কৰক। আৰু তাই কি ভাল পায়, কি বেয়া পায়, সেই কথাবোৰো আপুনি জানিবলৈ চেষ্টা কৰক। আৰু এটা কথা সদায় মন কৰিব যে আপুনি তাইৰ পৰা এটা কথা উলিয়াবলৈ চেষ্টা কৰক যে তাই আপোনাৰ ঘৰখনত আহি সুখী হৈছেনে, ঘৰৰ সকলোৰে লগত মিলা প্ৰীতিৰে তাই থাকিব পাৰিছেনে, এই সকলোবোৰ কথা আপুনি চকু দিব লাগিব। আৰু ইয়াৰ কাৰণে আপুনি এক্সট্ৰাকৈ আকৌ টাইম উলিয়াব নালাগে। আপুনি যেতিয়া লগতে কাম কৰি থাকিব বা কিবাকিবি কথা পাতি থাকিব, আপুনি সেইখিনি সময়তে আপুনি তাইৰ পৰা সেই সকলোবোৰ কথা জানিব পাৰিব। আপুনি এটা কথা কেতিয়াও তাইক অনুভৱ কৰিবলৈ নিদিব যে তাই কিবা এটা বস্তুৰ কাৰণে বা কিবা এটা ঘৰখনৰ কিবা এটা কামৰ কাৰণে যাতে আপোনাৰ লগত কাজিয়া লাগিবলগীয়া নহয়, সেই কথাটো আপুনি কেতিয়াও তাইক অনুভৱ কৰিবলৈ নিদিব। এগৰাকী ছোৱালী এখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পিছত সেই ঘৰখনৰ মূল মানুহগৰাকীয়ে হ'ল তাইৰ শাহুৱেক। কাৰণ শাহুৱেকেই তাইৰ ঘৰখনত কি ভাল কি বেয়া সকলোবোৰ তেওঁ লাইনটো দেখাই দিব পাৰিব। আৰু তেনেকুৱা ক্ষেত্ৰত যদি শাহুগৰাকীয়ে বোৱাৰীগৰাকীক যদি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে কিন্তু ঘৰখনত অশান্তি হোৱাৰ আশংকা থাকে, সম্পৰ্কত আউল লাগিব পাৰে। আৰু এনেকুৱা কৰিলে কিন্তু শাহুগৰাকীয়ে কেতিয়াও বোৱাৰীগৰাকীৰ পৰা সন্মান আশা কৰিব নোৱাৰে। সেইবাবে এগৰাকী শাহুৱে বোৱাৰীগৰাকীক লাইনটো দেখুৱাই দিয়াৰ উপৰিও তেওঁক যদি পাৰে অকণমান সহায়ো কৰক।
আৰু তাই যদি কেনেবাকৈ কেতিয়াবা কিবা যদি ভুল কৰিছে তেতিয়াহ'লে তাইক বুজাওক আৰু মাফ কৰি দিয়ক আৰু আজি ভিডিঅ'টোত ইমানখিনি আছিলে আচলতে কেমেৰা সন্মুখত মোৰ এনেকৈ কথা কোৱাৰ অভ্যাস নাই কেনেকৈ কি কৈছোঁ নাজানো আপোনালোকে যদি মোৰ ক'ৰবাত কেনেবাকৈ যদি কিবা ভুল হৈছে প্লিজ আঙুলিয়াই দিব নহ'লে নিজৰ বুলি ভাবি মাফ কৰি দিব আৰু ভিডিঅ'টো আজিলৈ ইমানেই যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ